हेलो बंधुসকল मैं आशा करूँ आपलोक सकलोरे भाले आछे। आज नतुन आरेकटा भिडिओ लैछो। भिडिओটো Pmkisan सम्बन्धी आँचनी आपनार 15 নম্বৰ किस्तिर दिन तारिख घोषणा होइছে আৰু কোন সকল কৃষকে আপনার 15 নম্বৰ কিস্তি লাভ কৰিব আৰু কোন সকল কৃষকে আপনার 15 নম্বৰ কিস্তি নাপাব এইটিৰ সম্পূৰ্ণ স্টেপ বাই স্টেপ দেখুৱাম। ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। हेलो ভিউয়ার্স, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিওটো আৰম্ভ কৰোঁ। हेलो ভিউয়ার্স, আপুনি 15 নম্বৰ কিস্তিৰ যেটো আপোনাৰ ডেটটো চোৱাৰ কাৰণে আপুনি PM ইভেন্ট বুলি আপুনি চাৰ্জ কৰি দিব। চাৰ্জ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আপুনি আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডেসক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো ৱেবছাইটত আহি যাব। আহি যোৱাৰ পিছত আপুনি প্ৰথমতে অলপ স্ক্ৰল ডাউন কৰিব আৰু অলপ জুম কৰিব। ইয়াত চাওক আপনার 15 নম্বৰ 2023 তাৰিখে আপনার 11টা বজাত আপনার 15 নম্বৰ কিস্তি আপনার রিলিজ কৰিব আৰু এই 15 নম্বৰ কিস্তি কোন সকল কৃষকে নাপাব এইটোৰ সম্পূৰ্ণ স্টেপ বাই স্টেপ দেখুৱাম। ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু এটা লাইক কৰি দিব। हेलो ভিউয়ার্স, আপুনি ইয়াত চাওক 8 কৰোৰ Pmkisan কৃষকে আপনার 15 নম্বৰ কিস্তি আপনার 15 নম্বৰত আপুনি লাভ কৰিব ডাইৰেক্ট বেংক একাউণ্ট আৰু ডিবিটি মোডত আপোনাক এই টকা ট্ৰান্সফাৰ কৰি দিব চৰকাৰে। আপুনি এতিয়া কোন সকল কৃষক নাপাব মই প্ৰথমতে আপোনাক দেখুৱাই আছোঁ। ভিডিওটো ধ্যান দি চাই থাকিব। हेलो ভিউয়ার্স, আপুনি ইয়াত ফলো কৰক। ইয়াত চাওক যিসকলৰ আপোনাৰ FTA টেকিং নহৈ আছে ইয়াত হয়তো আপোনাৰ 15 কিস্তি নাপাব। আপোনাৰ যদি FTO প্ৰসেস এছ হৈ আছে তেন্তে আপুনি 15 কিস্তিটো আপুনি লাভ কৰিব। আৰু ইয়াত চাওক অলপ স্ক্ৰল ডাউন কৰিব। हेलो ভিউয়ার্স, ইয়াত চাওক এই সকল কৃষকে আপোনাৰ লাভ কৰিব যিসকলৰ ইয়াত চাওক লেণ্ড শেডিং এছ হৈ আছে, ekyc এছ হৈ আছে আৰু বেংক একাউণ্ট শেডিং ষ্টেটাছ এছ হৈ আছে। এইসকলে আপোনাৰ 15 কিস্তি আপোনাৰ লাভ কৰিব। আৰু যিসকলৰ আপোনাৰ লেণ্ড শেডিং ন হৈ আছে, ekyc ন হৈ আছে বা আপোনাৰ বেংক একাউণ্ট শেডিং ন হৈ আছে ইহঁতে আপোনাৰ 15 কিস্তি নাপাব। গতিকে আপুনি এই FTO প্ৰসেস আপুনি স্ট্যাটাস আপুনি অনলাইন চেক কৰি চাব পাৰিব। আপোনাৰ যদি FTO প্ৰসেস এছ হৈ আছে তেন্তে নিশ্চয় আপুনি কিস্তিটো লাভ কৰিব। মই আশা কৰোঁ ভিডিওটো আপুনি বুজিব পাৰিছে। যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।